সোণহিয়াতকৈও মূল্যৱান এইবিধ জাৰ্মানী লতা। সাধাৰণ এজোপাৰ লতা বুলি ভাবি আপুনি অৱহেলা নকৰিব। এবিধ বিশেষ লতা, যি লতাবিধ আপোনাৰ ঘৰৰ আশে পাশে আপুনি নিশ্চয় কেতিয়াবা নহয় কেতিয়াবা দেখিছে। কেতিয়াবা আপুনি এই লতাজাতীয় উদ্ভিদজোপা একো কাম নাই বুলি ভাবি পেলাই দিছে, নাইবা কাটি ছিঙি দিছে। কিন্তু আজিৰ তাৰিখত এই লতাজাতীয় উদ্ভিদজোপাৰ মূল্য হৈছে সোণহিয়াতকৈও অধিক। ঠাইভেদে তথা অঞ্চলভেদে ইয়াৰ নাম বেলেগ যদিও এই লতাবিধক সকলোৱে জাৰ্মানী লতা বুলি ক'লেই চিনি পায়। এই লতাবিধৰ উপকাৰী গুণসমূহৰ বিষয়ে জানিলে আপোনাৰ হয়তো চকু কপালত উঠিব। সাধাৰণ এজোপা লতাৰো যে ইমান অত্যাধিক ঔষধীয় গুণ আছে, আপুনি হয়তো কাহানিও আগতে জনা নাছিল। আমাৰ এই প্ৰতিবেদন শেষলৈকে চালে আপুনি এই লতাজাতীয় উদ্ভিদজোপাৰ সঠিক মূল্য জানিব পাৰিব। এই জাৰ্মানী লতাবিধে লিভাৰৰ বিভিন্ন সমস্যাৰ বিশেষকৈ জণ্ডিছ নিৰাময় হোৱাত সহায় কৰে। যিকোনো ধৰণৰ ছালৰ ৰোগ নিৰাময় কৰাত এই লতাজোপাই সহায় কৰে। কটা চিঙাৰ ঠাইখিনিত এই লতাজোপাৰ কোমলীয়া পাত পিহি লগাই দিলে লগে লগে তেজ বন্ধ হয় আৰু বিষ উপশম পোৱা যায়। ইয়াৰ উপৰিও এই জাৰ্মানী লতাজোপাই নিয়মিতভাৱে এই লতাৰ পাত ৰস সেৱন কৰিলে প্ৰস্ৰাৱৰ জ্বলা-পোৰাৰ সমস্যাৰ সমাধান হয়। পাকস্থলী প্ৰদাহ হ'লে এই লতাৰ 3টা পাত আদাৰ সৈতে চোবাই খালে উপকাৰ সাধন হয়। উল্লেখযোগ্য যে চকু ৰঙা হ'লেও এই পাতৰ ৰসে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। সঁচাকৈ যিজোপাৰ লতাক আমি কেতিয়াবা অলাগতিয়াল বুলি ভাবি কাটি পেলাইছোঁ নাইবা ছিঙি পেলাইছোঁ, সেই লতাজোপাৰো যে আছে এনেধৰণৰ ঔষধীয় গুণ আপুনি হয়তো কাহানিও আগতে জনা নাছিল। এই লতাজোপাৰ পৰাই এতিয়া বহুত ঔষধ প্ৰস্তুত কৰা হয়, যি ঔষধ নেকি বজাৰত সোণহিয়াতকৈ যেন অধিক মূল্যত বিক্ৰী কৰা হয়। বিশেষকৈ জণ্ডিছৰ দৰে এটা মাৰাত্মক ৰোগ নিৰাময় কৰাত এই লতাজোপাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ইয়াৰ উপৰিও এই লতাৰ পাতৰ ৰসে কিডনী পাথৰ তথা প্ৰস্ৰাৱ জ্বলা-পোৰা কৰাত যি ৰোগ আছে সেই ৰোগ নিৰাময় কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এই লতাজোপাৰ এনেধৰণৰ ঔষধীয় গুণসমূহৰ বাবে এতিয়া বহু লোকে ক'ব বিচাৰে যে এই লতাজোপাৰ বৰ্তমান সময়ত সোণহিয়াতকৈও যেন অধিক মূল্যৱান হৈ পৰিছে।